নমস্কাৰ মই জনাৰ্দন বৰা জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছো দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰিছে আৰছাদ মাদানীয়ে আৰু এই সন্দৰ্ভত আৰছাদ মাদানীয়ে কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছো মেহমুদ মাদানীৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ আৰছাদ মাদানীৰ। অসমৰ মুছলমানক শেষ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছত থাকোঁতে হিমন্ত বিশ্ব শৰ্মাক টিকট নিদিবলৈ মই সোনিয়া গান্ধীক পত্ৰ প্ৰদান কৰিছিলোঁ, কাৰণ কংগ্ৰেছত থাকোঁতেই আৰএছএছৰ ভাৱধাৰাত বিশ্বাসী আছিল হিমন্ত বিশ্ব শৰ্মা। এতিয়া সেইজন হিমন্ত বিশ্ব শৰ্মাই অত্যাচাৰ কৰিছে অসমৰ মুছলমানক। এক কথা ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মাৰ দৰে লোকে ধ্বংস কৰিছে দেশখন। মেহমুদ মাদানীৰ পিছত এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰভাৱে আক্ৰমণ কৰিছে এনেদৰে আৰছাদ মাদানীয়ে। পৰৱৰ্তী খবৰটো হৈছে এইবাৰ স্বামী স্ত্ৰীৰ মাজত থকা সম্পৰ্কটোক লৈ এইবাৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায় আৰু এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেনেধৰণৰ ৰায় প্ৰদান কৰিছে সবিশেষ তথ্য চাওঁ আহক। যদিহে স্বামী স্ত্ৰীয়ে স্বাধীনভাৱে থাকি ভাল পায় তেন্তে বিয়া পাতিব নালাগে। সন্তানৰ ভৱিষ্যত নষ্ট নকৰিবলৈ সকিয়নি প্ৰদান উচ্চতম ন্যায়ালয়ৰ। যদিহে স্বাধীনতা লাগে তেন্তে বিয়াত বহিবই নালাগে। বিয়াৰ পিছত অশান্তি কৰি সন্তানৰ ভৱিষ্যত নষ্ট একেবাৰে নকৰিব। বিয়াৰ পিছত এজনে আনজনৰ পৰা কেনেকৈ স্বাধীন হ'ব পাৰে। এক দম্পতীয়ে এজনে আনজনৰ পৰা স্বাধীনতা বিচাৰি ন্যায়ালয়ৰ ওচৰত কৰিছিল আবেদন আৰু এই গোচৰটোক লৈ এনেদৰে কৰিছে উচ্চতম ন্যায়ালয়ে মন্তব্য। স্বাধীনতা বিচাৰিছে যদি সংসাৰৰ পৰিকল্পনা কিয় কৰিছে, এনেদৰে প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে। সন্তানকেইটাৰ ভৱিষ্যতৰ কথা আপোনালোকে চিন্তা কৰা নাই নেকি? যদি স্বাধীনভাৱে থাকি ভাল পাই বিয়া পাতিবই নালাগে। লগতে সন্তানৰ ভৱিষ্যত নষ্ট নকৰিবলৈ এনেদৰে এতিয়া সকিয়নি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, এইবাৰ যোগীঘোপাৰ ভৈৰৱ পাহাৰৰ সংৰক্ষিত বনাঞ্চলত চলিবলৈ গৈ আছে প্ৰশাসনৰ বৃহৎ বুলডোজাৰ। ইতিমধ্যে বন বিভাগ আৰু প্ৰশাসনে জাৰি কৰিছে এই সন্দৰ্ভত কঠোৰ জাননী আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ যোগীঘোপাৰ ভৈৰৱ পাহাৰ সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ বুলডোজাৰ। অদুবিৰ পাহাৰতলী গাঁওবাসীলৈ ইতিমধ্যে উচ্ছেদৰ জাননী প্ৰদান কৰিছে বন বিভাগ আৰু প্ৰশাসনে। প্ৰশাসনৰ উচ্ছেদৰ জাননীৰ পিছতে বেদখলকাৰীৰ মাজত সৃষ্টি হৈছে এতিয়া হাহাকাৰ। ভৈৰৱচূড়া পাহাৰৰ বনাঞ্চল ত্যাগ কৰিবলৈ ঘৰে ঘৰে নিৰ্দেশ প্ৰদান বন বিভাগৰ। উল্লেখযোগ্য যে যোৱা 22 আগষ্ট তাৰিখে বেদখলকাৰীলৈ 15 দিনৰ সময়সীমাৰ জাননী প্ৰদান কৰিছিলে বন বিভাগ আৰু প্ৰশাসনে। উচ্ছেদৰ জাননী লাভৰ পিছতে পাহাৰতলী এৰিছে এতিয়া একাংশ বেদখলকাৰীয়ে আৰু সেই সময়সীমা শেষ হোৱাৰ পূৰ্বেই এতিয়া চৰকাৰী ভূমি দখলকাৰীয়ে ভাঙি নিছে নিজৰ ঘৰ দুৱাৰ। লগতে একাংশই পাহাৰতলী গাঁৱৰ ঘৰ ভেটি এৰি নোযোৱাৰো দিছে এতিয়া হুংকাৰ প্ৰদান। প্ৰতিকূল বতৰৰ বাবে জাননী লাভ কৰাসকলে চৰকাৰৰ পৰা বিচাৰিছে এতিয়া সময় আৰু তাৰে পৰিপ্ৰেক্ষিতত জাননী লাভ কৰা 43টা পৰিয়ালৰ বেছিভাগেই হৈছে দেশী জনগোষ্ঠীয় লোক। বন বিভাগে বহু বেদখলী পৰিয়ালক জাননীৰ পৰা ৰেহাই দিয়াৰ অভিযোগ তুলিছে এতিয়া স্থানীয় লোকে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। আহি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই অৰুণোদয় 3.0ৰ জৰিয়তে প্ৰায় 382 কোটি টকা অসমৰ দৰিদ্ৰ দুখীয়াৰ বেংক একাউণ্টত সোমোৱাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এতিয়া গৃহমন্ত্ৰী তথা অমিত শ্বাহে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। খন্তেক সময়ৰ পূৰ্বে আৰএছএছ প্ৰধান মোহন ভাগৱতে হিন্দু মুছলমানৰ সন্দৰ্ভত কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আৰু এই সন্দৰ্ভত মোহন ভাগৱতে কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। ভাৰতত ইছলাম আছে আৰু ভৱিষ্যতেও থাকিব। ইছলামক শেষ কৰাৰ চিন্তা কৰাসকল আচলতে হিন্দু নহয়। হিন্দু মুছলমানৰ প্ৰসংগত আৰএছএছ প্ৰধান মোহন ভাগৱতে কৰিছে এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য। লগতে কয় যে ধৰ্ম বেলেগ হ'লেও হিন্দু আৰু মুছলমানৰ ঊৰ্ধত আছে ভাৰতবৰ্ষ। হিন্দু আৰু মুছলমানৰ মাজত অকল পূজাৰে পাৰ্থক্য আছে। ইছলামে হিন্দুসকলক শেষ কৰিব বুলি একাংশই ইতিমধ্যে ভয় বিয়পাই দিছে। হিন্দু আৰু মুছলমানৰ পৰিচয় এটাই, সেয়া হৈছে ভাৰতীয়। অৰ্থাৎ ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব। ইছলামক শেষ কৰাৰ চিন্তা কৰাসকল আচলতে হিন্দু নহয়। হিন্দু মুছলমানৰ প্ৰসংগত এনেদৰে এতিয়া মন্তব্য কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিত মাটিৰ সন্দৰ্ভত কৰিছে কেইবাটাও ডাঙৰ মন্তব্য আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে সবিশেষ তথ্য চাওঁ আহক। অচিনাকি মানুহৰ পৰা শেষ টুকুৰা পৰ্যন্ত আমি মাটি কাঢ়ি ল'ম। চিনাকি মানুহক আমি মিছন বসুন্ধৰাৰ জৰিয়তে মাটি প্ৰদান কৰিম। অসমীয়াৰ লগত সাহস আছে যদি তেওঁলোকে এইবাৰ যুঁজি চাওক, এয়া মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ জাতিটো জাগিছে, গতিকে তেওঁলোকক ধৰি ৰাখিব নোৱাৰি।
জাতি মাটি ভেটিৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম এয়া মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আনফালে জাতি মাটি ভেটিৰ সুৰক্ষা কৰাই হৈছে বিজেপি চৰকাৰৰ মূল মন্ত্ৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিত মাটিৰ সন্দৰ্ভত কৰিছে এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ভোকৰ ভাতসাজ হাতত লৈ উচ্ছেদিতৰ কাষত ইতিমধ্যে থিয় হৈছে আমছু। উচ্ছেদিত লোকসকলক ভূমি প্ৰদান নকৰিলে আন্দোলন হ'বই। যোগীখোপাৰ পাচনীয়া উচ্ছেদিতৰ মাজত খাদ্য বিতৰণ এইবাৰ আমছুৰ। পাচনীয়া গোচৰণীয়া পথাৰৰ পৰা সৌসিদিনা উচ্ছেদ কৰা হৈছিল ১৬৫টাকৈ পৰিয়ালক, আৰু উচ্ছেদিত পৰিয়ালকেইটাই এতিয়া ব্ৰহ্মপুত্ৰ নৈৰ দাঁতিত কৰিছে হাহাকাৰ। উচ্ছেদিতৰ দুখ দুৰ্দশাৰ খবৰ লৈ আমছুৱে ঘোষণা কৰিলে ইতিমধ্যে আন্দোলন। আনফালে সেই উচ্ছেদিত লোকসকল হৈছে বঙাইগাঁও জিলাৰ ভূমিহীন বাসিন্দা, আৰু তাৰে পৰিপ্ৰেক্ষিতত এতিয়া ভূমিহীন পৰিয়ালকেইটাক ভূমি প্ৰদানৰ দাবী উত্থাপন কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। ভূমি প্ৰদান নকৰা পৰ্যন্ত অব্যাহত থাকিব আমছুৰ এই আন্দোলন। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।